दोस्तों वेलकम बैक टू माय यूट्यूब चैनल और स्वागत जनाइছো এখন নতুন এখন ভিডিও লৈ তো আপোনাৰ বাইকটো বহুত দিন হ'ল নেকি যেনেকৈ 4-5 বছৰ এনেকৈ বহুত দিন ধৰি হ'ল নেকি আপোনাৰ বাইক যদি বহুত দিন হৈ গৈছে তো আপুনি এই বাইকখন কেনেকৈ যত্ন ল'ব কি বস্তু আপুনি অলপ মনত ৰাখিব যে এইটো অলপ বেছিকৈ ধ্যান দিব লাগে যাতে আৰু লং লাষ্টিং কৰি থাকিব পাৰে তো বলক দেৰি নকৰাকৈ এইটো ভিডিঅ'ত আমি জানিম যে আপুনি কি বস্তু অলপ ধ্যান দি ৰাখিব মানে ভালকৈ যত্নাই ৰাখিব আৰু তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইখনে মোৰ বাইক হয় আৰু সব কৰিছে আন্ধাৰ খাই আছে এইখনে মোৰ বাইকখন তো কি বস্তু আপুনি ভালকৈ ৰাখিব যত্নাই তো আপোনালোকক দেখুৱাই আছোঁ তো বলক এতিয়া মই মোৰ বাইকৰ ওচৰত আহিছোঁ প্ৰথমতে কি দেখুৱাম আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ ডিসপ্লেটো দেখা পাইছে অলপ ভিতৰত ভাঙি গৈছে ডিসপ্লেটো ভাঙি গৈছে মানে ইয়াত সেই বৰফ যে পৰিছিল মানে শিলাবৃষ্টি হৈছিল সেই সময়ত বৰফ পৰি এইটো এনেকুৱা অৱস্থা হ'ল তো আপোনালোকে আপোনাৰ বাইকত পাৰিলে স্কিন গাৰ্ড এটা পোৱা যায় এইটো লগাবৰ কাৰণে স্কিন গাৰ্ডটো লগাই দিব যাতে কেতিয়াবা কিবা পৰিলে বাচি থাকিব তাৰপিছত নেক্সট এটা বস্তু আহি যাম ইয়াৰ এইটো সকেটটো দেখা পাইছে এইটো কি হয় বহুত দিন হৈ গ'লে ইয়াৰ অইল সেলটো ফাটি যায় তো এইটোত অইল লিক হোৱা এনেকুৱা দেখা যায় তো এনেকুৱা অইল লিক হোৱা দেখা পালে আপুনি এইটো চেঞ্জ কৰি ল'ব অইল সেলটো যাতে অইল লিকেজ হৈ নাথাকে এনেকুৱা অইল লিকেজ হৈ থাকিলে অইলকেইটা ওলাই থাকিব আৰু জাষ্ট তাৰ ভিতৰ স্প্ৰিঙৰ বাইকটো মানে থাকিব আৰু এইটো আৰু কাম কৰিব অইলটো নাথাকে বাহিৰত ওলাই থাকে ডাইৰেক্ট স্প্ৰিঙত প্ৰেছাৰ পৰি থাকে তো এইটো কথা আপুনি মনত ৰাখিব অইল যদি লিক হৈছে তো অইল সেলটো চেঞ্জ কৰি লওক তাৰপিছত আহিছোঁ মই তলত এইখিনিত এটা গাৰ্ড থাকে মানে যেনেকৈ বোকা চোকা আহিলে তো ইয়াত চব বোকা চোকা আহি লাগি থাকে আৰু তেনেকৈ গোবৰ আহি ইয়াত লাগে তো গোবৰ যদি আপোনাৰ বাইকত লাগে তো মামৰ ধৰা ষ্টাৰ্ট হৈ যাব এইটো কথা এভয়েড নকৰিব আপোনাৰ যদি এনেকৈ গাৰ্ড আছে তো গাৰ্ডটো লগাই থওক নহ'লে কিবা এটা লগাই থ'ব যাতে গোবৰ লাগিলে মানে কিবা ক'ৰবাত লাগি নাথাকে আৰু গোবৰটো যেনেকৈ এই পাইপটো ধৰক এনেকুৱা জেগাত এনেকুৱা লাগি ধৰিলে মামৰে ধৰা ষ্টাৰ্ট কৰিব এইটো মনত ৰাখিব যে তাত কিবা গাৰ্ডটো লগাই থৈ দিব এইটো এনেকৈ নাৰাখিব যাতে গোবৰ লাগি মামৰ ধৰিবলৈ ষ্টাৰ্ট কৰিব ইয়াৰ পিছত আৰু এটা বস্তু আহি গৈছে দেখা পালোঁ যে এইটো চুইচ এটা দেখা পাইছে চুইচটো এইটো মই এক্সট্ৰাকৈ লগাই লৈছোঁ যোনটো হেডলাইটৰ হয় তো আপোনালোকে দেখা পাইছে যে হেডলাইটকেইটা ডাইৰেক্ট হৈ থাকে জ্বলি থাকে যেনেকৈ মানে বাইক ষ্টাৰ্ট কৰিব তেতিয়া হেডলাইটটো জ্বলি থাকে তো এইটো মই ইনডাইৰেক্ট কৰি দিছোঁ তো কি হয় যেতিয়ালৈকে আপুনি বাইকটো চলাই থাকিব এনেকৈ ছুইচ অন অফ কৰা যদি চিষ্টেমটো নাথাকে তেতিয়া হেডলাইটটো অট'মেটিক জ্বলি থাকে যেতিয়ালৈকে চলাই থাকিব তো এনেকুৱাত আপোনাৰ বাল্বটো মানে আপোনাৰ বাইকৰ বাল্বটো বেছি লং লাষ্টিং নকৰিব এই বাল্বটো জলদি ফিউজ হৈ যাব তো যদি ডাইৰেক্ট হৈ থাকে তো চুইচ এটা লগাই আপোনাৰ হেডলাইটটো ইনডাইৰেক্ট কৰি ল'ব যাতে দিনৰ ভাগত লাইটটো আপুনি অফ কৰি দিব পাৰিব এনে ৰাতি হ'লে জ্বলাই ল'ব বাৰু সেইটো অন অফ কৰি তেনেকুৱা যদি দিনৰ ভাগত এনেই জ্বলি থাকে তো সেইটো আকৌ অলপ বাল্বটো মানে বেছি লং লাষ্টিং নকৰিব আৰু সেইটো কাৰণে আৰু এনেই দিনত জ্বলাটো মানে বেয়া নহয় আকৌ জ্বলিলে ভালেই আকৌ যে আগৰ পৰা কোনোবা আহিলে যে ভালকৈ গম পাব যে বাইক চেক আহি আছে কিবা এটা তো দিনত অলপ হাইলাইট হৈ থাকে আৰু এনেকুৱা তো যদি বিচাৰে যে আপুনি এইটো অফ হৈ থাকক দিনৰ ভাগত যে বাল্বটো বাচিব লং লাষ্টিং কৰিব এনেকুৱা কাৰণত আপুনি এটা চুইচ লগাই ল'ব যদি ডাইৰেক্ট হৈ থাকে আপোনাৰ বাল্বটো মানে হেডলাইটৰ তো এইটো আপুনি দেখা পালে এনেকুৱা কৰি ল'ব আৰু এটা বস্তু দেখাব বিচাৰিছোঁ এইটো বাইকত দেখা পাইছে ড্ৰাম ব্ৰেক আছে ড্ৰাম ব্ৰেকত ইয়াত ব্ৰেক শ্বু থাকে ভিতৰত তো ব্ৰেক শ্বুটো
বহুত দিন হৈ গ'লে ভিতৰত খহাই যায়, ব্ৰেকটো কমকৈ ধৰে। তো আপুনি পাৰিলে আপোনাৰ ব্ৰেক শ্বুটো সলাই ল'ব, যাতে ড্ৰাম ব্ৰেক আছে যদি বহুত দিন হৈ গ'লে তেনেকৈ ব্ৰেকটো কম ধৰে। এনেই ড্ৰাম ব্ৰেক ইমান উপযোগী নহয় বুলি ভাবোঁ, আৰু ইমান ভালকৈ নধৰে, বহুত শ্ল'লি ধৰে আৰু। তো সেইটো কাৰণে আপুনি আপোনাৰ ড্ৰাম ব্ৰেক যদি বহুত দিন হৈ গৈছে তো ব্ৰেক শ্বুটো চেঞ্জ কৰি ল'ব, ইয়াৰ ভিতৰতে থাকে। তো এনেকৈ চেঞ্জ কৰি ল'ব যাতে ব্ৰেকটো অলপ ভালকৈ থাকিব। আৰু ব্ৰেকটো মেইন, গাড়ী যেনেকুৱা নহওক ব্ৰেক থকা বহুত প্ৰয়োজন, আপোনালোকে জানে। আৰু ডিস্ক ব্ৰেকৰ ক্ষেত্ৰত খুৱাই দিছোঁ। ডিস্ক ব্ৰেক আপোনাৰ আছে যদি এনেকৈ, ডিস্ক ব্ৰেকৰ ক্ষেত্ৰত এনেকৈ ইয়াতো থাকে ব্ৰেক শ্বুটো বাৰু বহুত দিন লাষ্টিং কৰে। এইটো কিবা বাইবাৰৰ কিবা কোম্পানী এনেকৈ থাকে, এইকেইটা বহুত দিন লং লাষ্টিঙে কৰে। তাত আকৌ এটা প্ৰব্লেম আহি যায়, পাইপটো দেখা পাইছে, ইয়াত অইল থাকে। এই অইলটো আপোনাৰ এই ওপৰৰ পৰা আহে, এই ওপৰৰ পৰা অইলটো আহে। তো অইলটো ইয়াত ভৰোৱা থাকে। তো এই অইলটো কমি গ'লে আপোনাৰ ব্ৰেকটো কমকৈ ধৰিব, বা এইটো প্ৰেছ কৰোঁতে আপোনাৰ এই হেণ্ডেলৰ এইটো ভাগত লাগে আৰু এনেকৈ। যদি অইলটো পূৰা থাকে তেতিয়া অকণমান প্ৰেছ কৰিলে ব্ৰেকটো ধৰি যায়, বেছিকৈ প্ৰেছ কৰিব নালাগে। এইটো কথা আপুনি মনত ৰাখিব। তাৰপিছত আহি গৈছোঁ এটা মেইন বস্তু, যোনটো অইল আমি বাৰে বাৰে চেঞ্জ কৰি থাকোঁ, ইঞ্জিন অইলটো। তো ইঞ্জিন অইলটো আপুনি এইটো অ'পেন কৰিব, আৰু অ'পেন কৰি দেখিব যে অইলটো কেনেকুৱা আছে। হাতত লৈ অলপ চাব পাৰে, বা কিমান ব্লেক হৈছে নে নাই এইটো চাই ল'ব, তাতে অনুমান হৈ যাব যে অইলটো ঠিকে আছে নে নাই। আৰু নহ'লে এনে কিমান কিলোমিটাৰ হৈছে এইটো আপুনি আগত কিমান হৈছে এইটো চাই ল'ব। মানে ধৰি লওক 3000 কিলোমিটাৰ হ'লে এনেকৈ চেঞ্জ কৰে, 3000 কিলোমিটাৰমান হৈ গ'লে এনেকৈ আপুনি চেঞ্জ কৰি ল'ব। আৰু এটা কথা মনত ৰাখিব যে আপোনাৰ বাইকৰ ইঞ্জিনটো কিমান চিচি হয়, আৰু তাৰ গ্ৰেড থাকে, গ্ৰেডটো কিমান গ্ৰেড, মানে প্ৰথমতে আপুনি ছাৰ্ভিচ কৰোঁতে ভৰাইছিলে গ্ৰেডটো মনত ৰাখিব, বা নেটতো চাই ল'ব, আৰু সেইটো গ্ৰেড মতে আপুনি ইঞ্জিন অইলটো ভৰাব। তেনেকৈ যাতে উল্টা পুল্টা নকৰিব বেছি, যে এইটো ইঞ্জিন অইল দি দিওঁ সেইটো দি দিওঁ, মানে য'তে ত'তে ভৰালে এনেকৈ দিয়ে। আৰু যে আপুনি ইমান নলেজ নাথাকিলে মেকানিকেইটা এনেকৈ দি দিয়ে, আপোনাৰ যিমান গ্ৰেড লাগে সেইটো গ্ৰেডৰে ভৰাব, যাতে অলপ ওপৰত তলত এনেকুৱা নকৰিব বেছি, যাতে বাইকৰ ইঞ্জিনটো কিবা হয়। আৰু সেইটো যি কোম্পানীয়ে যোনটো ক্লেইম কৰিছে ইঞ্জিন অইল সেইটোৱে দিব, বেলেগ অলপ সেইটো নভৰাব, যাতে আপোনাৰ বাইকৰ কিবা লোকচানদায়ক হ'ব এনেকুৱা কৰি। তো ইঞ্জিন অইলটো সময়মতে চেঞ্জ কৰা বহুত জৰুৰী, তো জানে, তো চেঞ্জ কৰি ল'ব। সেইটো অলপ মনত ৰাখিব, যাতে বাইকৰ কণ্ডিশ্যন ঠিক হৈ থাকে আপোনাৰ। মই আপোনালোকক দেখাই দিলোঁ যে কি কি প্ৰব্লেম মই ফেচ কৰি থাকোঁ বাইকত। তো এনেকুৱা প্ৰব্লেমকেইটা আপুনি এভইড নকৰিব, আপুনি এইকেইটা অলপ মানে ধ্যান ৰাখিব, যাতে বাইকটো আপোনাৰ লং লাষ্টিং কৰি থাকে, দীঘলীয়া সময়ৰ কাৰণে আপোনালোকৰ বাইকটো ঠিকেই থাকক, সেইটো কাৰণে। আৰু এটা কথা মনত ৰাখিব, যদি আপোনাৰ বাইকত কিবা বেয়া হৈছে তো এইটো আপুনি এবাৰ অনলাইন চেক কৰি ল'ব বস্তুটো, যাতে অলপ কমতে পাই যাব, আৰু তাৰ পৰা অৰ্ডাৰ কৰি আপুনি বাইকত ইনষ্টল কৰি ল'ব পাৰে। আৰু যদি ডাইৰেক্ট মেকানিকৰ ওচৰৰ পৰা লয় এইটো অলপ বেছিকৈ লয় আৰু পইচাটো, সেইটো কথা অলপ মনত ৰাখিব। তো বাইক যদি ছাৰ্ভিচ কৰে কিবা কৰে, মানে ওচৰৰ মেকানিক য'তে, আৰু তো অলপ নিজে অলপ বস্তুটো জানি ল'ব যাতে কি হয়, এনেকৈ কৰি তাৰপিছতে ছাৰ্ভিচত দিব বা ছাৰ্ভিচ কৰাব, য'তে হওক আপুনি ওচৰত দূৰত, তেতিয়া আপোনাৰ অলপ নলেজ থাকিব যে সেইটো কাম কৰাইছোঁ, কি হয় কি নাই, কেনেকৈ কিমান দাম, আৰু সেইকেইটা আপুনি মানে নিজে অলপ জানি থাকিব। আৰু তো ভালেই আৰু সেইকেইটা, তো এনেকৈ কৰিলেহে আপুনি বাইকটো আপোনাৰ লং লাষ্টিং কৰি ৰাখিব। তো আজি ভিডিঅ'টো ইমানেই, বাছ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট চমেণ্ট কৰি দিব। আৰু তো আপোনাৰ দিনটো শুভ হওক। জয় হিন্দ, জয় ভাৰত।